তো সানসেটৰ সময়ত খুব ধুনীয়া লাগে। বাঁহৰ ষ্টাইলত বনাইছে, যদি বাঁহৰ আশীটো নিচিনাকৈ বনাই থৈছে। এই যেনে আধা কাটিলে তেনেকুৱা ফটো মাৰিবলৈ বিৰাট ধুনীয়া হ'ব। হৈছে মাজুলী ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ যোৱা একমাত্ৰ নদী। এইখিনি জেগা চাওকচোন কি ধুনীয়া, বহুত দূৰলৈকে সেউজীয়া। এইখন এখন ৰিজৰ্ট আছে, ৰিজৰ্ট মানে এখন জেংৰাইমুখ। আৰু এইফালে এটা আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? তো গাইজ কাম বন একেবাৰে নাই মানে নাই আৰু সেইটো কাৰণে ভাবিছোঁ এনেই ঘৰত বহি থকাতকৈ তো অলপ এটা ৰাইড মাৰি আহোঁ। ৰাইড মানে কি আৰু একদম মাজুলীৰে কিছুমান ঠাই আপোনালোকক দেখুৱাম যি পাওঁ। তো মোৰ লগত ওলাইছে ভাইটি লৈ আহিছোঁ। এফালে আছে আমাৰ এণ্টক। তো ব'লক তেতিয়াহ'লে এণ্ট্ৰকত উঠি যাওঁ, আমি মাজুলীৰ ৰাস্তা পদূলি চাম, কেনেকুৱা কি দেখাম আৰু মাজুলীলৈ কেনি এণ্ট্ৰি কৰিব পাৰি বাহিৰৰ মানে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা, সেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো ব'লক তেতিয়াহ'লে। আৰু গাইজ ঘৰত এনেই থকাতকৈ ওলাই আহিলে মানে মনটো ভাল। আৰু বহুদিন কাম কৰি থকাৰ পিছত হঠাতে যেতিয়া কাম নাইকিয়া হৈ যায় বা হঠাতে ইনকাম নাইকিয়া হৈ যায়, তেতিয়া মানুহৰ মনবিলাক খুব বেয়া লাগে। আৰু মোৰ তেনেকুৱাই হৈ আছে এইকেইদিন বহুকেইদিন। তো গাইজ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। চেষ্টা কৰিছোঁ অলপ ভাল বস্তু দেখাবৰ কাৰণে, যি পাৰিছোঁ দেখাই যাম। তো শেষলৈকে চাব অলপ। সেই বুলি ঘৰৰ পৰা ওলাই আহিছোঁ। বৰ্তমান এতিয়া আমি বনগাঁও চাৰিআলিতে পেট্ৰল পাম্পত অলপ তেল ভৰাই লওঁ স্কুটিখনত। আৰু তেল ভৰাই আহি আছোঁ। এইটো হৈছে বনগাঁও চাৰিআলি আৰু আমি এফালে এতিয়া ফুলনি চাৰিআলিৰ ফালে গৈ আছোঁ, ফুলনিৰ ফালে। আৰু এইটো ৰাস্তাৰে গৈ থাকিলে মাজুলীৰ পৰা ঢকুৱাখানা হৈ লখিমপুৰ ওলাবগৈ পৰা যায়। আৰু ৰাস্তা পদূলি ভালেই, বেয়া নহয়। ৰাস্তাটো মোটামুটি 4-5 বছৰমান হ'ল বনোৱা, কিন্তু সেই 4-5 বছৰতে বহুতখিনি জেগাত বেয়া হ'লেই ৰাস্তা। নাজানো আৰু কেনেদৰে বনায় এইবিলাক ৰাস্তা, ইমান সোনকালে বেয়া হৈ যায়। আৰু এইফালে এইখন হৈছে আমাৰ মাজুলীত থকা একমাত্ৰ ITI কলেজ। তো আপোনালোকে আহিলে পঢ়িব পাৰিব ধুনীয়াকৈ। তো গাইজ মই আহি পাই গ'লোহি মানে মাজুলীৰ এখন বিখ্যাত নদী তুনি নদী। আৰু এখন তুনি নদীৰ ওপৰত দলংখন। আৰু মোৰ সন্মুখত আছে এই এনেকুৱা ধৰণৰ নজাৰাটো চাওক আপোনালোকে, কি ধুনীয়া, গোটেইখন সেউজীয়া। এইফালে এখন তুনি নদী। আৰু এই নদীখন হৈছে মাজুলীৰ ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ যোৱা একমাত্ৰ নদী। পৰিৱেশটো চবফালে সেউজীয়া হৈছে, খুব ধুনীয়া লাগিছে। আৰু নদীখন আগতে পূৰা চলাচল হৈ আছিলে, মানে পূৰা পানী চলাচল হৈ আছিলে, কিন্তু বৰ্তমান সময়ত নদীখন বন্ধ হৈ গুচি গ'ল। মাত্ৰ এই অলপমান জেগাহে এনেকৈ আছে। আৰু দলংখনৰ পৰা এইফালে যায় আপোনাৰ বনগাঁও চাইডে, আৰু এইফালে হ'লে ফুলনি। এতিয়া আমি ফুলনিৰ ফালে গৈ আছোঁ, বনগাঁৱৰ পৰা আহি আছোঁ ফুলনিৰ ফালে। আৰু এইফালে চাওক কি ধুনীয়া নজাৰাটো। ব'লক এতিয়া আগুৱাই যাওঁ। আৰু তুনি দলঙৰ পৰা এনেকৈ চিধা আহি থাকিলে ফুলনি চাৰিআলি পায়। আৰু এইখিনিতে বহুতকেইটা কনষ্ট্ৰাকশ্যনো হৈ আছে তুনি দলঙৰ ওচৰতে। নতুন কনষ্ট্ৰাকশ্যন হৈ আছে, মানে ডেভেলপ হৈ আছে আৰু জেগাখন বহুতখিনি বহুত কিবা কিবি বনাইও আছে। আৰু এই জেগাখনকে ৰঙাচাহী বুলি কোৱা হয়। খুব ধুনীয়া জেগা, ৰাস্তা পদূলি ভালেই, বৰ ধুনীয়া হৈ আছে ৰাস্তা পদূলি। ভিডিঅ' কোৱালিটি কেনেকুৱা আহিছে ক'ব, সেইটো হেলমেটত লগাই লোৱা নাই, মোবাইলতে কৰি থকা হৈছে, GoPro নাই যিহেতু। আৰু মাজুলীৰ পৰিৱেশবোৰ সঁচাকৈ বহুত সেউজীয়া, খুব ধুনীয়া, চাৰিওফালে সেউজীয়া। বাহিৰত মানে বেলেগত বহুত দেখিছোঁ, কিন্তু এনেকুৱা ধৰণৰ সেউজীয়া পৰিৱেশ আচলতে পোৱা নাযায় মাজুলীৰ বাহিৰে। পথাৰবিলাকো বৰ্তমান বহুত সেউজীয়া হৈ আছে। আৰু এই ৰাস্তাটোত আহি এখন ট্ৰাইবেল ভিলেজ পাইছোঁ, ট্ৰাইবেল মিচিং গাঁও। তো মিচিং গাঁও যদিও আজিকালি মিচিং গাঁওবিলাকত মিচিঙৰ মানে চাংঘৰ দেখিবলৈ খুব কমেই দেখিবলৈ পোৱা গৈছে। বহুতে ডাঙৰ পকা ঘৰ বনাবলৈ লৈছে। মাজুলী বুলিলে মিচিং থাকেই, মিচিং এৰিয়াটো, ট্ৰাইবেল এৰিয়া এইবিলাক। তো এইবিলাকেই মাজুলীৰ বিউটি। যদি আপোনালোক অহা নাই, কোনোবা আহিব, চাব, ভাল পাব আশা কৰোঁ। আৰু এতিয়া বৰ্তমান আমি পাম ফুলনি চাৰিআলি। ফুলনি চাৰিআলিৰ পৰা এনেকৈ চিধা গুচি গ'লে আমি পাম জেংৰাইমুখ। আৰু এইফালে যদি যায়, এইফালে পাব আপুনি গড়মূৰ কমলাবাৰী যাব পাৰিব। আৰু এই চিধা ৰাস্তাটোত আমি যাম জেংৰাইমুখ। বৰ্তমান আমি পাৰ হৈ আহিছোঁ জাষ্ট ফুলনি চাৰিআলি। ফুলনি চাৰিআলিৰ পৰা যদি সিফালে গুচি যায়, ইফালে গ'লে আপুনি গড়মূৰ ওলাব পাৰিব।
আৰু আমি এফালে গৈ আছোঁ এতিয়া জেঙেৰাইমুখ ৰাস্তাটো চাওক ইফালে আৰু এইখিনি জেগা চাওকচোন কি ধুনীয়া বহুত দূৰলৈকে সেউজীয়া ৰাস্তাৰ দুইফালে এইফালেও সেউজীয়া আছে এইফালেও সেউজীয়া আছে কি ধুনীয়া লাগিছে মানে আৰু যেতিয়া ধান হ'ব তেতিয়া আৰু মজা লাগিব এইটো চাইডেও বহুত দূৰলৈকে সেউজীয়া আছে চব খেতি পথাৰ হয় এইবিলাকে বিউটি কি ধুনীয়া লাগিছে আমি আহি পালোঁ জেঙেৰাইমুখ চাৰিআলি আৰু ইয়াৰ পৰা আমি ৰাইট চাইড গ'লে আমি এইফালে পাই যাম মানে এইটো ঢকুৱাখানা যোৱা ৰোড ভালি গ'লে এইটো হৈছে ষ্টেট হাইৱে আৰু এইটো ৰাস্তাতে যেতিয়া আমি ইয়াৰ পৰা 3 কিলোমিটাৰ আগলৈ যাম খেৰকুটীয়া দলং পাম আৰু খেৰকুটীয়া দলংখনেই হৈ গ'ল মাজুলীৰ শেষ সীমা আৰু তাৰ পৰা ষ্টাৰ্ট হৈছে ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্ট তাৰপিছত নয়াবজাৰ 12 কিলোমিটাৰ হালধিবাৰী 16 কিলোমিটাৰ খেৰকুটীয়া দলং 3 কিলোমিটাৰ ঢকুৱাখানা 24 কিলোমিটাৰ এইফালে এখন নদী আছে নদীখনৰ নাম কি আছিলে এখন কি আছিলে খেৰকুটীয়া নদী হয় নাই খেৰকুটীয়া নদী আৰু এইফালে কাষতে এখন নদী আছে মানে নদীখনৰ ফালে কেনিবা যাব পাৰি নেকি চাই আহোঁ এইফালে এটা ৰাস্তা আছিলে যাব পাৰি চাগে খেৰকুটীয়া নদী আৰু গাইজ এতিয়া মই আছোঁ মানে খেৰকুটীয়া নদীৰ পাৰত তো মোৰ পিছফালে থকা এখন নদী হৈছে খেৰকুটীয়া নদী আৰু এইফালে মাজুলী আৰু নদীখনৰ সিপাৰে যদি আমি চাওঁ সেইটো ছাইড মাজুলী নপৰে মানে সেইটো মাজুলী নহয় আৰু নদীখনেই মানে এই নদীখনেই মানে মাজুলীক ডিভাইড কৰিছে লখিমপুৰ আৰু মাজুলী সেইফালে ঢকুৱাখানা ছাইড আৰু এইফালে মাজুলী ঢকুৱাখানা আৰু মাজুলীৰ ছাইডটো মানে ডিভাইড কৰিছে নদীখনে আৰু এইফালে এতিয়া আমি জেঙেৰাইমুখত আছোঁ জেঙেৰাইমুখৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ নদীখনত এইফালে খেৰকুটীয়া দলঙৰ ফালে যাম খেৰকুটীয়া দলঙেদি ঢকুৱাখানাৰ পৰা মাজুলীলৈ এণ্ট্ৰি কৰিব পাৰি লখিমপুৰ আৰু এইফালে এইটো হৈছে ঢকুৱাখানা ৰোড আৰু ঢকুৱাখানা ৰোডৰ কাষতে এখন ৰিজৰ্ট আছে ৰিজৰ্ট মানে এখন জেঙেৰাইমুখ টুৰিষ্ট কমপ্লেক্স তো এখন চৰকাৰে বনোৱা চাওঁচোন ভিতৰত সোমাই কেনেকুৱা হয় কি কথা এই ঘৰবিলাক পকাই বনোৱা নে বাঁহে বনোৱা বাঁহৰ নিচিনা লৈছে বঢ়িয়া প্লেচ এটা এইটো ফটো মাৰিবলৈ বিৰাট ধুনীয়া হ'ব ফটো মাৰিবৰ কাৰণে ঘৰ এটাৰ ভিতৰত সোমাই চাওঁ এণ্ট্ৰিটো কেনি আছে এইফালেদি এণ্ট্ৰি আছে ৰিচিপশ্যন বনোৱাটো বহুত দিন হৈ গ'ল বৰ্তমানো ষ্টাৰ্ট হোৱা নাই কেলৈ হোৱা নাই জানো ষ্টাৰ্ট হ'ল নেকি ইফালে মানুহ থাকে নে নাথাকে নাজানো কোনো দেখাই নাই এতিয়ালৈকে ইয়াত এনেই পৰিহে আছে নেকি চৰকাৰীবিলাক এনেকুৱাই হয় আৰু ইফালে ঘৰকেইটাও ধুনীয়া লাগিছে ট্ৰাইবেল থিম ভিলেজ মানে এইটো ট্ৰাইবেলৰ ঘৰৰ মানে মিচিং ঘৰৰ আৰ্হিত বনাই থৈছে এইটো ঘৰ ৰাস্তাটো খুব ধুনীয়া লাগিছে পৰিৱেশটো আৰু এইফালে এটা আছে অপেন এয়াৰ থিয়েটাৰ মানে ষ্টেজ এটা আছে কিবা কিবি পাতিব পাৰে আৰু ষ্টেজৰ অৱস্থা চাওক গোটেই ঘাঁহ বন গজি আছে কিন্তু ষ্টাৰ্ট হ'লে খুব ধুনীয়া লাগিব পৰিৱেশটো খুব ধুনীয়া মানে বনাই মেলি থৈ দিছে কিন্তু ষ্টাৰ্টেই হোৱা নাই এনেই পৰি আছে সঁচাকৈ ধুনীয়াকৈ যেতিয়া জেগাবোৰ চাফ চিকুণ কৰি ভালদৰে মেইনটেনেঞ্চ কৰিব কি ধুনীয়া লাগিব সেইফালে চাওক ভিউটো কিমান ধুনীয়া ভিউ এটা আহি আছে এইফালে কাষেৰে বৈ গৈছে নৈখন নৈ পাৰত বৰ ধুনীয়া এইফালে আছে কেফে আছে আৰু এইবিলাক আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে যেতিয়া হৈ যাব খুব ধুনীয়া হ'ব ভাল লাগিব আৰু এইবিলাক পকা হয় বাঁহৰ ষ্টাইলত বনাইছে যদি বাঁহৰ আশীটো নিচিনাকৈ বনাই থৈছে এই যেনে আধা কাটিলে যেনেকুৱা হয় খালি কালাৰটো অলপ গ'ল
কালাৰ ডেমেজ হৈ গ'ল। ৰিলছ বনাবলৈ খুব ধুনীয়া জেগা, আহিব আপোনালোকে বনাব। ৰুমবিলাকৰ ভিতৰতো মই যিহেতু দেখাব নাই, মানে ভিতৰত লক কৰি থোৱা আছে, কোনো মানুহ নাই। ভিতৰতো চাগে খুব ধুনীয়াই হ'ব। এইফালে দুটা আছে, এইফালে দুটা আছে, আৰু এইফালে এইখন খেৰকটীয়া নদী কাষত। নদীখনৰ সৈতে ভিউটো খুব ধুনীয়া। ৰিজৰ্টৰ পৰা ওলালোঁ, এতিয়া এইফালে যাম ঢকুৱাখানা ৰোডত, অলপ দূৰ আগুৱাই যাওঁ, কিনো আছে চাওঁগৈ। এইফালে সেইখনে খেৰকটীয়া দলং। আৰু গাইজ বৰ্তমান মই এতিয়া আছোঁ খেৰকটীয়া দলঙত, মানে খেৰকটীয়া নদীৰ ওপৰত থকা দলংখন, যিখনে মাজুলী আৰু ঢকুৱাখানাৰ মাজত সংযোগ কৰিছে। এইফালে আপুনি ঢকুৱাখানা যাব পাৰিব, আৰু মোৰ পিছফালে মাজুলী। আৰু এইফালে ভিউটো চাওক কি ধুনীয়া, ফটো মাৰিবৰ কাৰণে বহুত ধুনীয়া জেগা এখন। তো ছানছেটৰ সময়ত খুব ধুনীয়া লাগে। মই আহি পাওঁতে অলপমান ছানছেট হৈ আছিলে, কি ধুনীয়া লাগিছিলে, চাওক ভিউটো কেনেকুৱা লাগিছিলে। আৰু যদি আপোনালোকে ফেৰী পাৰ নোহোৱাকৈ মাজুলীলৈ আহিম বুলি ভাবিছে, এই ৰাস্তাটোতে আহিব পাৰিব। মানে এই ৰাস্তাটোতে ফেৰী পাৰ হ'ব নালাগে, নদী আছে কিন্তু নদীৰ ওপৰত দলং আছে, দলঙেদি পাৰ হ'লেই হ'ল। এইখন হৈছে খেৰকটীয়া নদী, আৰু এইফালে ভিউটো চাওক কি ধুনীয়া ভিউ। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব, সম্পূৰ্ণ চাব, তেতিয়া অলপ উৎসাহ পাম। আৰু এটা লাইক কৰিব, যিহেতু কষ্ট কৰি ভিডিঅ'খিনি বনোৱা হয়, আৰু গতিকে আপোনালোকে যদি চাই এটা লাইক দিয়ে, কমেণ্ট কৰে, তেতিয়া ভাল লাগে। আৰু কণ্টিনিউ এনেধৰণে ভাল ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ এৰিছোঁ, বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰিব।